জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰাতলী পথাৰ যোৰহাটত অনুষ্ঠিত এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অন্যতম কাৰ্যসূচী বাৰ্ষিক অধিৱেশন। আৰু এই বাৰ্ষিক অধিৱেশনত ইতিমধ্যে লাখ লাখ ভক্তই আহি ভিৰ কৰিছেহি আৰু যোৰহাটৰ এই এৰাতলী পথাৰখন এক দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে। চাওঁ আহক ইয়াৰ কিছু দৃশ্য। গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। সভাপতি শ্ৰীযুত মৃণাল কুমাৰ বৰুৱা বাপ, তেখেতকো আমি পৰিচয় ডাঙৰীয়া জনাইছো। শংকৰ প্রথমে প্রণাম
মোৰ গুৰু দ্বিতীয়ে প্ৰণাম হৰি তৃতীয়